তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো মিনি ব্লগলৈ। এটা হঠাতে লোৱা সিদ্ধান্ত আৰু আমাৰ দুয়োৰে এক বেলেগ ধৰণৰ যাত্ৰা। দুই বন্ধু আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক, পাহাৰৰ প্ৰতি এক অপাৰ ভালপোৱা, আৰু আজি আমাৰ লক্ষ্য হৈছে অৰুণাচল প্ৰদেশৰ লংডিং। পথ কেতিয়াবা সহজ, কেতিয়াবা কঠিন, কেতিয়াবা বৰষুণত তিতি কিন্তু মনৰ উৎসাহবোৰ যে বহুত বেছি সেইবাবে গৈ এনেধৰণৰ ভাল লাগিছে মনটো। আপোনালোকক মই কৈ বুজাব নোৱাৰিম। আমি দুটা যদি খাপলাংকে একেলগতে থাকোঁ তেনেহ'লে এনেকৈ ঘূৰি ফুৰিমে আৰু এই গাই বাটত কেতিয়াবা মৰমীয়াল মানুহবোৰ লগ পাইছোঁ আৰু প্ৰত্যেক সময়তে মোবাইলটো উলিয়াই ভিডিঅ' কৰিবলৈ মন নাযায়। চাহৰ দোকানত অলপ সময় বিশ্ৰাম আৰু হাঁহি ঠাট্টা, আৰে ঐ ভাই বুলি মাতিলে কি যে ভাল লাগে। বন্ধুক মই ভাই বুলি মাতিয়ে বেছি ভাল পাওঁ। এনেকৈ কথা পাতি লংডিঙৰ পাহাৰত উঠি নিচেই ওপৰত মেঘৰ তলত ৰৈ চাওঁতে মনটো যেন স্তব্ধ হৈ প্ৰকৃতিৰ নিস্তব্ধতা, শীতল বতাহ আৰু পাহাৰৰ বুকুত বন্ধুত্বৰ এটি গল্প। এই হ'ল আমাৰ ভ্ৰমণ। আৰু আনো ভিউ পইণ্টত অলপ সময় ৰখি অলপ ফটোশ্বুট, দুটামান ভিডিঅ' ক্লিপ, এইবিলাক নিজৰ বাবে সাঁচি ৰাখিছোঁ আৰু আপোনালোকৰ বাবেও আগবঢ়াই দিম। তো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব।